বলক আজি আমি আলোচনা কৰোঁ অসমৰ মন্ত্ৰীসকলৰ নাম আৰু তেওঁলোকৰ বিভাগবোৰৰ নাম তেওঁলোকৰ ফটো সহকাৰে A to Z মই আপোনালোকক দেখুৱাই দিব কাৰণে চেষ্টা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি প্ৰথমে চাই লৈছোঁ অসমৰ মহামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। তেওঁৰ বিভাগবোৰ হ'ল গৃহ বিভাগ, গড়কাপ্তান বিভাগ আৰু মন্ত্ৰী বিভাগৰ যিবোৰ বিভাগ বিতৰণ কৰা হোৱা নাই সেই বিভাগবোৰৰ মন্ত্ৰী বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এও হ'ল মিষ্টাৰ ৰঞ্জিত কুমাৰ দাস, পঞ্চায়ত গ্ৰাম উন্নয়ন জনস্বাস্থ্য কাৰিকৰী খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এও বৰ্তমান অসমৰ কেবিনেট মিনিষ্টাৰ। এও হ'ল মিষ্টাৰ অতুল বৰা। এও একবাৰ বিজেপিত যায়, একবাৰ এজেপিত যায় আৰু একবাৰ বিজেপিত যায়। এই বৰ্তমান কৃষি উদ্যান শস্য পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এও বৰ্তমান অসমৰ কেবিনেট মিনিষ্টাৰ। এও হ'ল UG ব্ৰহ্ম, হস্ততাঁত বস্ত্ৰ, ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণৰ বিভাগৰ এও হ'ল মন্ত্ৰী। এও হ'ল পৰিমল শুক্লবৈদ্য, মীন, বন আৰু পৰিৱেশ আৰু আবকাৰী বিভাগৰ বৰ্তমানে অসমৰ মন্ত্ৰী। এও হ'ল মিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী। এও বৰ্তমান পৰিবহণ, উদ্যোগ, সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী। এও হ'ল মিষ্টাৰ কেশৱ মহন্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ এও হ'ল বৰ্তমান অসমৰ মন্ত্ৰী। এও হ'ল মিষ্টাৰ ডাক্তৰ ধনুষ পেগু, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী। এওৰ আগতে শিক্ষামন্ত্ৰী আছিলে ডাক্তৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য। এও হ'ল সঞ্জয় কিষাণ, চাহ জনজাতিৰ উন্নয়ন, শ্ৰম আৰু নিয়োগ বিভাগৰ বৰ্তমানে অসমৰ মন্ত্ৰী। এও হ'ল মিষ্টাৰ যোগেন মোহন, ৰাজহ আৰু দুৰ্যোগ, পাৰ্বত্য উন্নয়ন আৰু খনিজ বিভাগৰ এও বৰ্তমান কেবিনেট মিনিষ্টাৰ। এও হ'ল বাইদেউ অজন্তা নেওগ। এও বৰ্তমান বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ বৰ্তমান অসমৰ কেবিনেট মিনিষ্টাৰ। আমি এটা কথা জানি থোৱা ভাল যে এওঁৱেই হ'ল অসমৰ প্ৰথমগৰাকী মহিলাসকলৰ ভিতৰত হোৱা বিত্তমন্ত্ৰী। এও হ'ল মিষ্টাৰ অশোক সিংঘাল, গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ এও বৰ্তমান অসমৰ কেবিনেট মিনিষ্টাৰ। এওঁৱে যদি দূৰ কৰিব পাৰে গুৱাহাটীৰ খোৱাপানীৰ অভাৱ আৰু অলপ বৰষুণতে হোৱা গুৱাহাটীত কৃত্ৰিম বানপানী। এও হ'ল পীযুষ হাজৰিকা, জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ এও বৰ্তমান অসমৰ কেবিনেট মিনিষ্টাৰ। এও হ'ল মিষ্টাৰ বিমল বৰা, পৰ্যটন, ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এও বৰ্তমান অসমৰ কেবিনেট মিনিষ্টাৰ। ভালে থাকিব, ধন্যবাদ। আকৌ এবাৰ ধন্যবাদ, বহুত বহুত ধন্যবাদ।